Hi everyone, মই গৌৰৱে আপোনালোক সকলোকে এডুকেশ্যন কেৰিয়াৰ ছাপৰ্ট এক অলগ নজৰিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 𝗂𝗃 ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফিৰ এটা নতুন টপিক। আমি জানো যে তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। অৰ্থাৎ তৰ্ক বিজ্ঞানত আমাক অনুমানৰ প্ৰয়োজন হয়। আৰু অনুমানক আমি যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰোঁ সেয়া হৈ পৰে যুক্তি। এতিয়া এই যুক্তি বা অনুমানৰ বিষয়ে যেতিয়া আমি তৰ্ক বিজ্ঞানত আলোচনা কৰিব যাম তাৰ লগতে এটা ৰিলেটেড টপিক বচনৰ বিষয় আৰু বচনৰ লগত জড়িত আমি কিছুমান সৰু সুৰা বিষয়ৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। এতিয়া বচনৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিব যাম বচনৰ অবিহনেতো তৰ্ক বিজ্ঞান সম্ভৱেই নহয়, কাৰণ তৰ্ক বিজ্ঞানৰ যিকোনো এটা টপিক আমি আলোচনা কৰিব গ'লে বচনৰ প্ৰয়োজন হ'বই। আৰু বচনৰ বিষয়ে যেতিয়া আলোচনা কৰিব যাম তেতিয়া আমি পদৰ বিষয়েও আলোচনা কৰিব লাগিব। এটা বচনত দুটা পদ আৰু এটা সংযোজকৰ দ্বাৰা এটা বচন গঠন, অৰ্থাৎ প্ৰত্যেকটো বচনতে তৰ্ক বিজ্ঞানত যিমানেই বচন থাকিব প্ৰত্যেকটো বচনতে দুটা পদ থাকিব আৰু এটা সংযোজক থাকিব। এতিয়া এই পদনো কি, আমি পদৰ বিষয়ে জানিব লাগিব। আমি গম পালোঁ যে আমি তৰ্ক বিজ্ঞানৰ বিষয়ে যেতিয়াই আলোচনা কৰিম তেতিয়া আমাক বচনৰ প্ৰয়োজন হ'ব, আৰু বচনত বিশেষকৈ দুটা পদ আৰু এটা সংযোজক অৰ্থাৎ উদ্দেশ্য, বিধেয় আৰু সংযোজকৰ প্ৰয়োজন হ'ব। এতিয়া উদ্দেশ্য, বিধেয় আৰু সংযোজকনো কি একচুৱেলি? বচনত যাৰ বিষয়ে কিবা কোৱা হয় অৰ্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয়, অৰ্থাৎ কোনোবা এজন ব্যক্তি, বস্তু বা যিয়ে নহওক কিয় যাৰ বিষয়ে আমি কিবা এটা স্বীকাৰ কৰিম বা অস্বীকাৰ কৰিম সেইটো হ'ব উদ্দেশ্য। আৰু বিধেয় হৈছে উদ্দেশ্য সম্পৰ্কে যি কোৱা হয়, অৰ্থাৎ সেই বস্তু, ব্যক্তি বা যিহৰ বিষয়ে নহওক কিয় আমি যেতিয়া সেই বিশেষ ব্যক্তি বা বস্তু বিষয়ে যি স্বীকাৰ বা অস্বীকাৰ কৰিম সেই স্বীকাৰ বা অস্বীকাৰ কৰা বিষয়টো হ'ব বিধেয়। আৰু সংযোজক হৈছে উদ্দেশ্য আৰু বিধেয়ৰ মাজত যি সংযোগ স্থাপন কৰিব সি হ'ব সংযোজক। অৰ্থাৎ উদ্দেশ্য হৈছে যাৰ বিষয়ে কিবা এটা কোৱা হয়, বিধেয় হৈছে যি সেই বস্তুটোৰ বিষয়ে যি কোৱা হয়, আৰু সংযোজক হৈছে উদ্দেশ্য আৰু বিধেয়ৰ মাজত মিলন ঘটোৱা বা সংযোগ স্থাপন কৰা এটা শব্দ বুলি ধৰি ল'ব পাৰা। আৰু এইখিনিতে তোমালোকে মনত ৰাখিবা যে উদ্দেশ্য আৰু বিধেয় হৈছে দুটা পদ, কিন্তু সংযোজক কেতিয়াও পদ নহয়। সংযোজকে উদ্দেশ্য আৰু বিধেয়হে কেৱল পদ। এতিয়া আমি গম পালোঁ যে বিধেয় আৰু উদ্দেশ্য হৈছে পদ। এতিয়া পদ মানেনো কি? যি শব্দ বা শব্দ সমষ্টি, অৰ্থাৎ এটা শব্দ হ'ব পাৰে বা 2, 3, 4টা শব্দ লগ লাগি শব্দ সমষ্টিও হ'ব পাৰে। কোনো আন শব্দৰ সহায় নোলোৱাকৈ নিজে নিজেই কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয়, অৰ্থাৎ কোনো অন্য শব্দৰ সহায় নলয়। এটা শব্দ সমষ্টি হ'ব পাৰে একেলগে থাকিব 2, 3টা শব্দ লগ লাগি এক শব্দ সমষ্টি, নাইবা অকল এটা শব্দও হ'ব পাৰে। কোনো অন্য শব্দৰ সি কেতিয়াও সহায় নলয়, নিজে নিজে কোনো বচনৰ উদ্দেশ্যত থাকিব, উদ্দেশ্যৰ জেগাত থাকিব বা বিধেয়ৰ জেগাত থাকি ব্যৱহৃত হ'ব। এটা নিজৰ অৰ্থ থাকিব তাৰ, সেইটোৱে হৈছে সহজ অৰ্থত পদ। উদাহৰণস্বৰূপে কাণ্ড হয় দাৰ্শনিক। ইয়াত কাণ্ডটো হৈছে উদ্দেশ্য, হয়টো হৈছে সংযোজক আৰু দাৰ্শনিকটো হৈছে বিধেয়। কিয়নো ইয়াত কাৰ বিষয়ে কোৱা হৈছে? কাণ্টৰ বিষয়ে কোৱা হৈছে। কি কোৱা হৈছে কাণ্টৰ বিষয়ে? যে তেওঁ এজন দাৰ্শনিক হয়, দাৰ্শনিক। গতিকে দাৰ্শনিকটো হ'ব বিধেয়। আৰু উদ্দেশ্য আৰু বিধেয়ৰ মাজত সংযোগ স্থাপন কোনে কৰিছে? অভিয়াছলি হয়ে কৰিছে, গতিকে হয়টো হৈছে সংযোজক। কাণ্ট হয় দাৰ্শনিক। বুজি পালা? কিন্তু এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যে মই আগতো ক'লোঁ যে এটা পদ এটা শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে বা 2, 3টা মানে এটাতকৈ অধিক শব্দৰ দ্বাৰা এটা পদ গঠন হ'ব। উদাহৰণস্বৰূপে হিমালয় হয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। ইয়াত হিমালয়টো হৈছে উদ্দেশ্য, অৰ্থাৎ হিমালয়ৰ বিষয়ে কোৱা হৈছে। হয়টোতো সংযোজকে হ'ব। আৰু পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত, ইয়াত 3টা শব্দৰ দ্বাৰা এটা পদ গঠন হৈছে। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত। আমি মনত ৰাখিব লাগিব যে হয়টো হৈছে সংযোজক। সংযোজকৰ আগত যিমানখিনি শব্দ থাকিব, মানে যিমানখিনি শব্দ থাকিব সেইটো হ'ব পদে হ'ব, মানে কি সেইটো উদ্দেশ্য। আৰু সংযোজকৰ পিছত যিটো পদ থাকিব, যিমানখিনি শব্দ থাকিব সেইটো এটা পদ হ'ব, আৰু সেই পদটো হ'ব বিধেয়। এইটো বস্তু আমি মনত ৰাখিব লাগিব। আৰু দুয়োটা বচনতে আমি দেখিবলৈ পাইছোঁ যে উদ্দেশ্যই কোন অন্য শব্দৰ সহায় নোলোৱাকৈ উদ্দেশ্যই নিজে নিজে সম্পূৰ্ণ হৈ আছে। কাণ্ট উদ্দেশ্য আছে, কাণ্ট বেলেগ ৱৰ্ডৰ সহায় নাই লোৱা। আৰু বিধেয়ত আছিল কি? দাৰ্শনিকো বেলেগ ৱৰ্ডৰ সহায় নাই লোৱা। আৰু ঠিক এইটো উদাহৰণতো হিমালয় কোনো অন্য ৱৰ্ডৰ সহায় নাই লোৱা। আৰু পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত, এই 3টা শব্দ লগ লাগি এটা পদ গঠন হৈছে। এই 3টা শব্দ বেলেগ অন্য শব্দৰ সহায় নাই লোৱা।
এই ভিডিঅ'টোত আমি ইমানে আলোচনা কৰিলোঁ পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ আৰু পদৰ ভাগসমূহ তোমালোকে নেক্সট পাৰ্টত পাবা যিহেতু ভিডিঅ'টো লং হৈ গৈ দীঘল হৈ গৈ আছে তো এই পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ লগতে পদৰ ভাগখিনি লগতে কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিছোঁ ছেকেণ্ড পাৰ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আজিলৈ ইমানে জয় হিন্দ বন্দে মাতৰম জয় আই অসম